Hello friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ কাৰণে আন এটা ভিডিও লৈ আহিছো। আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব। আৰু যদি ভাল পায় লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আপোনালোকৰ কাৰণে কেইটামান সায়েন্সৰ কোৱেশ্চন লৈ আহিছো D.El Ed এন্ট্ৰেন্স এক্সামৰ কাৰণে। আহক ভিডিওটো আমি ডিসকাস কৰো। ইয়াতে দিছে জীৱক পঞ্চৰাজ্যত কোনে বিভক্ত কৰিছিল। ইয়াৰ এনসাৰটো হ'ব হোৱাইট টেকাৰ, অৰ্থাৎ হোৱাইট টেকাৰে জীৱক পঞ্চৰাজ্যত বিভক্ত কৰিছিল। জীৱৰ পঞ্চৰাজ্যসমূহৰ ভাগ কি কি? ইয়াৰ এনসাৰটো হ'ব মনেৰা, প্ৰতিষ্ঠা, ভেকুৰ, উদ্ভিদ আৰু পানী। এই পাঁচটা ৰাজ্যক হোৱাইট টেকাৰে বিভক্ত কৰিছিল। নেক্সট চাও জীৱদেহৰ ফাংশনাল ইউনিট কি? অৰ্থাৎ জীৱদেহৰ যেটো ফাংশনাল ইউনিট গোটেই কাম কাজ কোনে কৰে। ইয়াৰ এনসাৰটো হ'ব এনসাৰ কোষ, অৰ্থাৎ কোষ হৈছে জীৱদেহৰ ফাংশনাল ইউনিট। নেক্সট দিছে আদিম কোষ অৰ্থাৎ প্ৰিমিটিভ সেল কাক কোৱা হয়। ইয়াৰ এনসাৰটো হ'ব প্ৰকোষ কেন্দ্ৰীয় কোষ, অৰ্থাৎ প্ৰকোষ কেন্দ্ৰীয় কোষক প্ৰিমিটিভ সেল আদিম কোষ বুলি কোৱা হয়। নেক্সট দিছে কোষৰ ভিতৰত থকা অৰ্ধজলীয় পদাৰ্থখিনিৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব প্ৰটোপ্লাজম, অৰ্থাৎ প্ৰটোপ্লাজম কোষৰ ভিতৰত থকা অৰ্ধজলীয় পদাৰ্থ। নেক্সট দিছে প্ৰটোপ্লাজমৰ প্ৰধান অংশ কেইটা আৰু কি কি? ইয়াৰ এনসাৰটো হ'ব দুটা, কোষ কেন্দ্ৰ আৰু কোষ পৰক। এই দুটা প্ৰটোপ্লাজমৰ প্ৰধান অংশ। নেক্সট দিছে প্ৰকৃত কোষ কেন্দ্ৰ থকা কোষক কি নামেৰে জনা যায়। অৰ্থাৎ প্ৰকৃত যেটো অৰিজিনেল আৰু কোষ কেন্দ্ৰ থাকে ইয়াক সংকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয়। সংকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয়। নেক্সট দিছে কোষ কেন্দ্ৰৰ প্ৰধান অংশবোৰ কি কি? ইয়াৰ এনসাৰটো হ'ব কোষ কেন্দ্ৰাবৰণ, কোষ কেন্দ্ৰীয় প্ৰস, কোষ কেন্দ্ৰীয় জালিকা, উপকেন্দ্ৰ বা অতিকেন্দ্ৰ। নেক্সট চাও কোষৰ শক্তিৰ ভঁৰাল পাৱাৰ হাউচ কাক কোৱা হয়। ইয়াৰ এনসাৰটো হ'ব মাইট্ৰকন্ড্ৰিয়া, অৰ্থাৎ মাইট্ৰকন্ড্ৰিয়াক আমি পাৱাৰ হাউচ কোষৰ শক্তিৰ ভঁৰাল বুলি কওঁ। নেক্সট দিছে কোষৰ মগজু ব্ৰেইন অফ সেল কাক কোৱা হয়। ইয়াৰ আনসাৰটো আমি চাই লওঁ। কোষ কেন্দ্ৰ, অৰ্থাৎ কোষ কেন্দ্ৰক কোষৰ মগজু বুলি কোৱা হয়। নেক্সট চাও কোষৰ প্ৰটিন কাৰখানা প্ৰটিন ফেক্টৰী কাক কোৱা হয়। ইয়াৰ এনসাৰটো হ'ব ৰাইবোজম, অৰ্থাৎ ৰাইবোজমক আমি প্ৰটিন কাৰখানা বুলি কওঁ। নেক্সট দিছে কোষ বেৰ প্ৰাণী কোষত থাকেনে। চাও ইয়াৰ এনসাৰটো কি হয়। নাথাকে, অৰ্থাৎ কোষ বেৰ প্ৰাণী কোষত নাথাকে।
নেক্সট চাওঁ উদ্ভিদ কোষৰ কোষবেৰ কিহেৰে গঠিত হয় সেলুলোজ অৰ্থাৎ উদ্ভিদ কোষৰ কোষবেৰ সেলুলোজেৰে গঠিত হয় নেক্সট দিছে কোষ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ এনসাৰটো হ'ব ৰবাৰ্ট হুক 1665 খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল নেক্সট চাওঁ ৰঙৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি প্লাষ্টিকক কেইটা ভাগত ভাগ কৰিব পাৰি ইয়াৰ এনসাৰটো হ'ব 3টা এনসাৰ কেইটা হৈছে সেউজীয়া ৰং থকা ক্লোৰোপ্লাষ্ট বা হৰিত কণা ৰং নথকা লিউকোপ্লাষ্ট বা অবৰ্ণ কণা সেউজীয়া বাদে অন্য ৰং থকা ক্ৰোমোপ্লাষ্ট এই 3টা ৰঙৰ ওপৰত ভিত্তি কৰি প্লাষ্টিকক ভাগ কৰা হয় নেক্সট চাওঁ মাটিৰ তলত থকা শিপা আৰু মৃদগত কাণ্ডৰ কোষত পোৱা প্লাষ্টিক বিধৰ নাম কি ইয়াৰ চাওঁ ইয়াত কোনটো প্লাষ্টিক থাকে এটা লিউকোপ্লাষ্টিক অৰ্থাৎ লিউকোপ্লাষ্টিক উদ্ভিদ মাটিৰ তলৰ শিপা আৰু মৃদগত কাণ্ডত পোৱা যায় নেক্সট দিছে বংশ চৰিত্ৰৰ বাহক কোন ইয়াৰ এনসাৰটো চাওঁ আমি ক্ৰোমোজোম অৰ্থাৎ ক্ৰোমোজোম বংশ চৰিত্ৰৰ বাহক নেক্সট চাওঁ ক্ৰোমোজোম ক'ত পোৱা যায় ইয়াৰ এনসাৰটো হ'ব কোষকেন্দ্ৰীয় ৰসত অৰ্থাৎ কোষকেন্দ্ৰীয় ৰসত ক্ৰোমোজোম পোৱা যায় গতিকে ফ্ৰেণ্ড ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ